হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে। চ' আজি অকণমান ওলাই যাওঁ, ঘৰত একো নাই, চব গ্ৰ'চাৰী খতম। অকণমান চব্জি, মাছ, মাংস অকণমান কিনি লৈ আহোঁ আৰু আপোনালোকক লোকেল মাৰ্কেটটো দেখাওঁ যে ইয়াতে লোকেল মাৰ্কেটত মানুহবিলাকে লোকেল মাৰ্কেট ক'ৰ পৰা শ্বপিং কৰে। তো ভিডিঅ'টো ইণ্টাৰেষ্টিং লাগিব, বলক। বেছি দূৰত নহয়, ইয়াৰ পৰা 3 to 4 কিলোমিটাৰ। আৰু অকণমান অন দা ৱে মই আপোনালোকক জেগাবিলাকো দেখাই গৈ আছোঁ। ইয়াতে এটা কথা কি, 10-11 বজাত দোকানবিলাক নুখুলে। বহুত দোকান লেটলি খোলে আফটাৰ 12টা বজাৰ পিছত, কাৰণ ইয়াতে দোকানবিলাক গোটেই ৰাতি 3টা-4টালৈকে অ'পেন পায়। চব বস্তু ইয়াতে, কাৰণ ইয়াতে বহুত টুৰিষ্টিক প্লেচ হয় আৰু গোটেই দোকানবিলাক খোলা থাকে ৰাতি 12টা, 1টা, 2টা, 3টালৈকে। চ' ইয়াতে আপুনি যেতিয়ালৈকে যদি চাই, ইয়াতে দোকানবিলাক চাব যে মেক্সিমাম বন্ধ। গতিকে টাইম হৈ গৈছে এইটো খোলাৰ, অলৰেডি 10:30 বাজিছে। আৰু ইয়াতে এটা বস্তু কি, আমাৰ গুৱাহাটীত যেনেকৈ ট্ৰাফিক মানুহ ৰুলছ নামানে। এইমাত্ৰ ইয়াতে কোনো ৰেড লাইট নাছিলে, একো নাছিলে। মই টাৰ্ণিং মাৰিলোঁ গাড়ীখন হেৰি কৰি, বাট কি হ'ল, মানুহবিলাকে আগৰ পৰাই গাড়ীটো ৰখাই দিছে ন। চ' সেইটো এটা বহুত প্লাছ পইণ্ট আৰু ন, ভাল লাগে যে ট্ৰাফিকবিলাক অবে কৰে, ৰুলছবিলাক অবে কৰে। চ' বেছি দূৰ নাই আৰু ৰত্নাকণ মাৰ্কেটখনৰ নাম হয়, আৰু আমি অন দ্য ৱে আৰু চাগে 1-1.5 কিলোমিটাৰ আছে আৰু। চ' এইখন হ'ল মাৰ্কেটটো, ৰত্নাকণ মাৰ্কেট। চ' ইয়াতে বিচাৰিব লাগিব পাৰ্কিং, যোনটো এটা ডাঙৰ সমস্যা। য'ত নেকি আমাৰ ইণ্ডিয়াটো আছে, ইয়াতেও আছে, পাৰ্কিংবোৰ ইজিলি নাপায়। এইখন হ'ল মাৰ্কেট। এইখন মাৰ্কেটত মই আগতেও আহিছোঁ বহুত কেইবাৰ, বাট এটা কথা কি, এইখন মাৰ্কেট সস্তা হয়, ন' ডাউট। বাট যদি আমি ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰোঁ বস্তুবিলাক, দেন ইটছ এক্সপেঞ্চিভ। চ' বহুতবিলাক বস্তু আছে য'ত ইহঁতৰ মতে ইয়াতে যে ইটছ এ লোকেল মাৰ্কেট, বহুত সস্তা হয়, কিন্তু সেই ছেইম বস্তুৰ যেনেকুৱা পিঁয়াজ ইয়াতে 30 বাট হয়। 30 বাট মানে আমাৰ ইণ্ডিয়ান কাৰেঞ্চিত এৰাউণ্ড 90 rupees। ঠিক সেনেকুৱাকৈ বহুত বস্তু আছে, ইহঁতৰ মানে 30 বাট ইটছ ভেৰি চিপ আৰু। চ' আছে, ইটছ নট ডেট চিপ কম্পেয়াৰ টু ইণ্ডিয়ান কাৰেঞ্চি। আৰু মই দেখাই আছোঁ কিছুমান বস্তু, আৰু আপোনালোকে কম্পেয়াৰ কৰিব পাৰিব যে কোনটো কিমান দাম। বাট কম্পেয়াৰ টু থাইলেণ্ড, বেলেগ জেগাৰ কম্পেয়াৰত এই জেগাটোত থাইলেণ্ডত বহুত সস্তা হয়। এতিয়া পাৰ্ক ক'ত কৰোঁ, ইয়াতে পাৰ্কিং নায়ে। এটা জেগা আছে অকণমান দূৰত, তাতে চাগে কৰিব লাগিব। ইয়াতে পালে ভাল আছিলে, বেছি খোজকাঢ়িব নালাগে। এইটো হ'ল পাৰ্কিঙত এটা কি বেয়া কি, অকণমান বেছি খোজকাঢ়িব লাগে পাৰ্কিঙত ৰাখি পিনে, তো সেইটোৱে অকণমান কামোৰ। তো ইয়াতে পাই গ'লোঁ। ওলায়ে বহুত বেছি ৰ'দ, আৰু এতিয়া বলক যাওঁ আমি আৰু বস্তুবিলাক চাওঁ, কি বস্তু কিনিব পাৰোঁ। ইয়াতে এখন বজাৰত চব পায়, য'ত নেকি মাছ, মাংস, চব্জি, অল এভৰিথিং আৰু ইউ নেম ইট, আপোনালোকে ইয়াতে গোটেইখিনি পাব আৰু চব ঠিকে আছে। বাট এটা বস্তু কি বহুত বেয়া, সেইটো হ'ল গৰম। ৱাও, ইটছ ভেৰি হট। আৰু এইখন হ'ল মাৰ্কেট, এইখন আমি চব্জি মাৰ্কেটেদি এণ্ট্ৰি কৰিলোঁ। আপোনালোকে কমেণ্টত লিখিবচোন কি চব্জি ইয়াতে বুজি পাইছে এবাৰ। আৰু এইখন হ'ল বজাৰ, চাওক মই কি কিনো
আপোনালোককো দেখাই আছোঁ। এই নম্বৰবিলাক যে দেখিছে এইবিলাক প্ৰাইজ হয়, আপোনালোকে ইনটু 3 কৰি দিব। আজিৰ ডেটত 3 টকা চলি আছে থাই বাট, তো এইবিলাক ইনটু 3 কৰি দিলে আপুনি গম পাব। বিলাহী এইটো 90 বাট ইনটু 3 কৰি দিব, অলমষ্ট এৰাউণ্ড 280 to 90 হ'ব 5 কিলো বিলাহী। এইবিলাক চাওক, তো আলু দেখিছেনে কিমান ডাঙৰ আলু? মোৰ হাতখনৰ সমান ডাঙৰ হ'ব, হাতত গোটেই আহি যাব আলুটো। ফাৰ্ষ্টতে অকণমান চিকেন কিনিব আছে, চিকেন মাছ এই দুটা বস্তু প্ৰায়ৰিটি হয়, তো এই দুটা বস্তু মই কিনোঁ। তাৰে পিছত ভেজিটেবলছবিলাক কিনিম ন, ভেজিটেবলছ কিনিম। চব্জি কিনাৰ পিছত অকণমান চাওঁ, যদি ফ্ৰুটছ ভাল পাওঁ ফ্ৰুটছো লৈ ল'ম। এইখন আৰু মাৰ্কেটখন চাওঁ। আৰু ইয়াতে এনেকুৱা পলিথিনত ভৰাই থৈ দিয়ে বস্তুবিলাক। এইবিলাক হ'ল মাছৰুমছ। চ' এইখন হ'ল চিকেন। এইবিলাক চব চিকেন হয়। This one 1 kg. Yeah. আৰু এইবিলাক মুৰ্গীৰ লেগ, এইবিলাক আমি নাখাওঁ বাৰু। আৰু এইটো ইয়া, প্লিজ কাট এণ্ড গিভ, অ'কে? ইয়া। চ' এইটো হ'ল লোকেল চিকেন, ইয়াৰ য়েল্ল' কালাৰটো লোকেল চিকেন। অ'কে, ন' প্ৰব্লেম। অ'কে। ইয়া কাট। ইয়াতে চিকেনৰ এটা বস্তু দেখিছোঁ, চব এটা এটা পাৰ্ট ছেপাৰেটলি সিহঁতে বিকে। কিন্তু এইবিলাক এই পিছে দেখিছে হা, এইবিলাক লিভাৰ, চ' চববিলাক বস্তু এটা এটা বস্তু ছেপাৰেটলি বিকিছে। আৰু চাওক, এটা এটা পাৰ্ট ছেপাৰেট। এই লেগ পিচবিলাক ছেপাৰেট। আৰু এই মুন্নাই কান্দি আছে। আৰু মোৰ চিকেনটো তাত কাটি আছে। চিকেনটো লোৱাৰ পিছত মাছ ল'ম। লোকেল চিকেন লৈছোঁ, চাওঁ কেনেকুৱা হয়, ট্ৰাই কৰি চাওঁ। আগতে মই লোৱা নাই ইয়াৰে লোকেল চিকেন। চ' একচুৱেলি এটা বস্তু, ইয়াতে যোনটো লোকেল চিকেন আছে দামটো কম। ব্ৰইলাৰৰ কম্পেয়াৰত লোকেল চিকেনৰ দামটো কম। থেংক ইউ। চ' চিকেনটো এইটো লৈ ল'লোঁ। এতিয়া আৰু বেলেগ বস্তু লওঁ, মাছ লওঁ। চ' এইবিলাক বিফ হয়, আৰু এইটো পৰ্ক, আৰু এইবিলাক চিকেন। এটা কথা, ইয়াত চব্জিৰ দাম বেছি কম্পেয়াৰ টু মিট। আৰু কিছুমান মিট সস্তা, যেনেকুৱা চিকেন ইয়াতে সস্তা হয় কম্পেয়াৰ টু ভেজিটেবল। যদি চব্জি কিনিব যায়, কিছুমান চব্জি আছে দামবিলাক বহুত বেছি। তো মোৰ অকণমান হৈ গ'ল, আৰু ইয়াৰে পিছত মাছ চাওঁ, যদি মাছ পাওঁ মাছ কিনিম। এইটো হ'ল ফিছ মাৰ্কেট। ইয়াতে বিভিন্ন টাইপৰ মাছ আছে, গোটেই চি ফুড হয়। এইবিলাক স্কুইড, এইটো ডাঙৰ স্কুইড হয়। এইবিলাক প্ৰনছ, এইবিলাক ভেৰাইটি হয়, কিন্তু দেখাত ছেইম লাগিছে, কিন্তু এইবিলাক ডিফাৰেণ্ট ভেৰাইটিজ হয়। এইটো 235 1 কিলোত। আৰু এইবিলাক ক্ৰেবছ, এইটো মোৰ ওৱান অফ মাই ফেভৰেট, এইটো ভাল লাগে। চাওঁ কিমানবিলাক আছে ইয়াতে চি ফুড। চাওঁ গোটেই এইবিলাক চি ফুডে হয়। আৰু ডাঙৰ আছিলে মাৰ্কেটখন তাতলৈকে, কিন্তু কি হ'ল মাৰ্কেটটো বন্ধ হৈ যায়। কিন্তু আৰ্লি মৰ্ণিং খোলে, 6টা বজাত মাৰ্কেটখন খোলে, আৰু 11টালৈ গোটেই ক্ল'জ হৈ যায়। আৰু
এনেই যদি মাৰ্কেটখন চাই আগৰলৈকে আছে, যদি আপুনি এই ৰুফটপটো ফ'ল' কৰে গম পাব আগৰলৈকে আছে, বহুত ডাঙৰ হয় মাৰ্কেটটো। তো গোটেইখিনি কভাৰ কৰিব মন নাই আজি, বেলেগ কেতিয়াবা কৰিম, কাৰণ অকণমান ভোকো লাগিছে আৰু ঘৰত একো নাছিলে। এতিয়া ফটাফট যিখিনি বস্তু ল'লোঁ, লৈ পিনে এতিয়া বনাম আৰু ইভিনিঙত এটা ধুনীয়া জেগাত গৈ আছোঁ, তো তাৰেও ব্লগ এটা বনাম বুলি ভাবিছোঁ। আনএক্সপ্ল'ৰ্ড জেগা হয়, চ' ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া মই ল'ব গৈ আছোঁ চব্জি। আপোনালোকক দেখাওঁ যে চব্জিৰ দাম কিমান আৰু কিমান দামত মই চব্জি লওঁ। ইয়াতে মাছ আছে, কিন্তু মাছবিলাক বুজিয়ে পোৱা নাই ন কি মাছ হয়, ল'ম কি মাছ। সেইটোৰ কাৰণে মাছবিলাক ধৰিব নোৱাৰিলে অকণমান প্ৰব্লেম আৰু। ল'ব মন আছিলে, বাট মাছবিলাক অকণমান বেলেগ টাইপ লাগিছে, নোৱাৰিলোঁ। ভেন্দিৰ দাম চাওক 45 ইনটু 3 কৰি দিব। ইয়াৰে মানুহ কাৰণে সস্তা, বাট আমাৰ ইণ্ডিয়াত এইবিলাক বস্তু ষ্টিল নাও বহুত সস্তা হয় আৰু ন। ষ্টিল নাও এইবিলাক বস্তু বহুত সস্তা হয়। বেছি বস্তু কিনিব মন নাই, জাষ্ট পিঁয়াজ আছে, অকণমান আলু ল'ব আছে। ভাবিছোঁ যে আজি আলু আৰু বেঙেনা ফ্ৰাই বনাম আৰু আলু পিটিকা বনাম। এইবিলাক মেইন বস্তু। আদা 40 বাট, নহৰু 55, পিঁয়াজ হ'ল, এইটো পিঁয়াজ হ'ল 40 বাট, এইটো হ'ল 30, এইটো 30 মানে 90 টকা ইনটু 3। এইবিলাক চাওক, কম্পেয়াৰ্ড টু ইণ্ডিয়া, অসম, ইয়াতে প্ৰাইচবিলাক ষ্টিল কম আৰু। কিন্তু মই যোনটো বস্তু বিচাৰি আছোঁ এতিয়ালৈ পোৱা নাই। মই বিচাৰি আছোঁ, কোমোৰাও পায় বাৰু। কোমোৰা নাপায় বুলি ভাবিছিলোঁ, পায়। আৰু অমিতাবিলাক চাওকচোন কিমান লাম্বা অমিতা হয় ইয়াত। কিন্তু মই বিচাৰি আছোঁ বেলেগ বস্তুটো পোৱা নাই এতিয়ালৈ। আপোনালোকে চব্জিবিলাক চাওক আৰু দামবিলাক চাই যাব। কিন্তু বেঙেনাটো বিচাৰি পোৱা নাই, কিন্তু ক'লা বেঙেনা ন, সেইটো মই বিচাৰি আছোঁ। নাই, চব ঠিকে আছে, কিন্তু গৰমটো বহুত বেছি। চ' আজি বজাৰখিনি কৰি ল'লোঁ, ইয়াত অলমষ্ট খতম। কিন্তু মাৰ্কেটখন আকৌ এক্সপ্ল'ৰ কৰি আছোঁ, চাওঁ কিবা যদি ইউনিক বস্তু পাওঁ লৈ ল'ম। ৱাও, মই যে বেঙেনাটো বিচাৰি আছিলোঁ, এই পাই গ'লোঁ বেঙেনা। বহুত বিচাৰিলোঁ দেই, সেইটো বস্তু নাছিলে। How much for this? How much? For 1 kilo? Okay. Okay, one is enough. Can you check how much it is? Yeah, one. Yeah, just one is enough. So, পাই গ'লোঁ, বুজি 35? Okay, I pay by second. ভাল লাগিলে মনটো, ফাইনেলি পাই গ'লোঁ। আৰু এইটো স্কেন হয়, মই স্কেনাৰটো পে' কৰি আছোঁ। বাট যদি আমাৰ ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰোঁ 100 টকা। চ' এটা বেঙেনা 100 টকা। কি যে সস্তা মাৰ্কেট বুলি কয় গম নাপাওঁ আৰু। সস্তা মানে একচুৱেলি ইয়াৰে কম্পেয়াৰত সস্তা আৰু ন। আমি চব বস্তু ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰিলে সেইটো অকণমান এক্সপেঞ্চিভ হৈ যায়। এই চাওক, লেচু দেখা পালোঁ।
এইটো আছে কি ফ্ৰুটছ গম নাপাওঁ, দেখাত ভাল লাগিছে কিন্তু। এইবিলাক আমবিলাক চাওক কি ধুনীয়াকৈ থৈ দিছে আমবিলাক। এইবিলাক আম 35 বাট 1 কেজি। আঙুৰবিলাক চাওক, এইবিলাক বহুত বেছি ফ্ৰুটছ দাম নহয়। মই কম্পেয়াৰ কৰিলোঁ, ফ্ৰুটছবিলাকৰ দামবিলাক বেছি নহয়, অলমষ্ট ছেইম আৰু কম্পেয়াৰ কৰিলে। স্ক্ৰীণত আছে, আপোনালোকে চাব পাৰিব। আৰু নাৰিকলবিলাক এনেকৈ কাটি থৈ দিয়ে, 60 ৰুপিজ নাৰিকলৰ বাৰু ঠিকে আছে দামটো, আমাৰ তাতেও সিমানে লয় 60-70। আমবিলাক মজা লাগিছে বাপৰে, কি ডাঙৰ ডাঙৰ আম। এটা আমতে চাগে 1-1.5 কেজি হ'ব এনেকুৱা লাগিছে দেখাত। এইটো চাওক কিমান ডাঙৰ। অঁ, এইটো হ'ল ড্ৰেগন ফ্ৰুট। অ'কে, এইটো ল'ব পাৰি, এইটো মই ভাল পাওঁ, ওৱান অফ মাই ফেভৰেট হয়, এইটো ল'ব পাৰি। This is 40, right? 1 kilo? দুটাই লৈছোঁ চাগে, 1 কিলো হৈয়ে যাব দুটা। চ' এইটো পে' কৰি লৈ ল'লোঁ। আৰু প্ৰাইচটো আছিলে 46, অকণমান বেছি ল'লে কাৰণ 1 কিলোৰ বেছি আছিলে। আৰু মোৰ হালতটো চাওকচোন ওচৰৰ পৰা কেনেকুৱা ঘামি গৈছোঁ। আৰু মই এটা বস্তু ভাবোঁ, ইয়াৰে মানুহবিলাক কিয় নাঘামে? চাওক কিমান বিন্দাছ আছে, আৰু মোৰ হালত চাওক অৱস্থা কেনেকুৱা হৈ গৈছে, বহুত বেছি গৰম। এইটো আমৰ ছিজন চাগে, চব পিনে আমে দেখা পাই আছোঁ। আৰু এটা আচৰিত ফ্ৰুট দেখা পাইছোঁ, ফাৰ্ষ্টলৈ ভাবিছিলোঁ যে এইটো কঁঠাল হয়, কিন্তু কঁঠাল নহয়। এইটো চাওক, এইটো ফ্ৰুটছ দেখাত কঁঠালৰ দৰে কিন্তু কঁঠাল নহয়। কিন্তু মই নাজানো যে এইটো কি হয়, কমেণ্ট কৰি জনাব যদি এইটো ফ্ৰুটছৰ নামটো কোনোবাই জানে। দেখাত কঁঠালৰ দৰে কিন্তু কঁঠাল নহয় দেই। এনেকুৱাকৈ এইটো হেৰি কৰি আছে, এইটো চাই আছে, পকিছে নে নাই। ৱাও, নাইচ। আজিকালি ফৰেনাৰবিলাকো বহুত চিয়ানা হৈ গৈছে, বহুত স্মাৰ্ট হৈ গৈছে। এইখন লোকেল মাৰ্কেটছ বুলি কৈছিলে, কিন্তু মই বহুত ফৰেনাৰ দেখিলোঁ মোৰ আগতো গৈ আছে। এই চাওক সিহঁতে বিচাৰি বিচাৰি ওলাইছে। এইখন অকণমান মাৰ্কেট একদম চেণ্টাৰৰ পৰা 3-4 কিলোমিটাৰ দূৰত আছে, কিন্তু বাট বিচাৰি ওলাইছে সস্তা মাৰ্কেট, লোকেল মাৰ্কেট ন। একচুৱেলি এইবিলাক টুৰিষ্ট নহয়, এইবিলাক ফৰেনাৰ ইয়াতে থাকে। কিছুমানে ৰিটায়াৰমেণ্ট লৈ পিনে ইয়াতে থাকে, কিছুমানে থাই ছোৱালী বিয়া পাতি পিনে থাকে। তো এইবিলাক ছেটেল হয়, কাৰণ টুৰিষ্টবিলাকে ইয়াতে নাহে আৰু ন, কাৰণ ইয়াতে বজাৰনো কিয় কৰিব, হোটেলত খাব গুচি যাব। ক্ল'জ হৈ গ'ল আৰু মাৰ্কেটটো ক্ল'জ হৈ গ'ল, লগত মোৰো বজাৰ কৰা হৈ গ'ল। আৰু সেয়াই আৰু হৈ গ'ল বজাৰ কৰা, আৰু আজি বহুতখিনিয়ে বজাৰ কৰিলোঁ। আৰু মাৰ্কেটখনো অলমষ্ট ক্ল'জ হৈ গৈছে, কাৰণ 11-11:30 কমপ্লিটলি এখন মাৰ্কেট ক্ল'জ হৈ যায়। আৰু বহুত বেছি গৰম, মই থাকিব পৰা নাই। এইখিনি বস্তু আজি হৈ গ'ল, ভালখিনি বজাৰ কৰিলোঁ। মোটামুটি 3-4 দিনৰ বজাৰ হৈ গ'ল, আৰু আকৌ 3-4 দিন পিছত আহিব লাগিব। বস্তুবিলাক থৈ দিওঁ। গাড়ীও বহুত বেছি গৰম হৈ গৈছে দেই। জুই হৈ গৈছে ডাইৰেক্ট গাড়ী। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' মই আনি আছোঁ। বাই বাই।